এগ রোল পুরো একদম চিকে চিচে আরে দাদাৰ দোকানত বান্দাৰ টুপি আছে আগতে মই সৰু থাকোতে এইবিলাক বান্দাৰ টুপি বহুত পিন্ধিছিলো হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আজি মই বৰ্তমান উপস্থিত আছো বকত আৰু ইয়াত হৈ আছে বাণিজ্য মেলা আৰু মই আহিছো পিছফালে দেখাব পাৰে আমাৰ দাদা আছে লিলি আছে ছাৰ আছে সো দুটা বডিগাৰ্ড লগত লৈ আহিছো সেই দুটা মোৰ মানে বডিগাৰ্ড এই দুটা থাকিলে মই নিজকে যে বহুত বেছি সেফ অনুভৱ কৰোঁ আৰু বহুত বেছি ভাল লাগে আৰু কাৰণ আমি মানে একে একে জেকেট পিন্ধি আছো আৰু তোমাক এইফালে আহা আৰু সেই দুজনে মানে পুৰা একে একে জেকেট পিন্ধি আহিছে ইয়াতো মানে অকমান চিৰিয়াছ পুরা একা একা সেম সেম কালার কোনটো বেশি দামি মোটো 1400 আৰু তোমাৰ ইয়াতো 1600 ওকে আচ্ছা কই বাত নেহি আৰু মোটো গাইস একদম সিম্পল 200 টাকা দামৰ সোয়েটার পিন্ধি কিনে ইয়াতে আইছো ইহতে 1400 1500 দাম পুৰা সোয়েটার পিন্ধিলে লেভেল দি আছে এটা লেভেল দিছো লেভেল বুলি কথা নাই আহিছো বাৰু বাদ দিয়ক আৰু ইয়াতে বকত মানে প্ৰত্যেক বছৰে এখন মানে বাণিজ্য মেলা আহে আৰু ক'ৰ পৰা আহে এইটো ঘুৰি ফুৰা এইটো মানে চাৰিওফালে যায় বেলেগ বেলেগ জায়গাৰ পৰা যায় আৰু মানে ইয়াতে মই আহিছো বহুত বেছি ভাল লাগিছে আৰু অহাই নাছিলে এনেকা মানে তো দাদাহঁত ইহঁতৰ লগত আহিছো খুৰা তোমাক ক'ৰ পৰা আহিছা মানে কাশ্মীৰ চাই ইतना দূৰ से তো এই খুৰাহঁতে বোলে কাশ্মীৰৰ পৰা আহিছে আৰু বিভিন্ন ধৰণৰ দোকানী আছে সকলে বিভিন্ন ধৰণৰ জাগাৰ পৰা আহিছে আৰু পুৰা কাপোৰ চাপোৰ দেখাব পাৰে শ্বল আছে কিবা আছে আমাৰ মাক লৈ আহিলে কিজানি মায়ে গোটেই লৈ গ'ল হয় কিন্তু মাক লৈ নাহিলো ভাল লাগিছে ये सब कश्मीर की है ना अच्छा बहुत अच्छा है तो तुम लगे कि लबा नेকি নাই নলাও এতিয়া তোমালোকে এখন নলা আগতে চাই লও মাল আছে না হেতো আগতে মাল আছে নলা দেহাল হয়ে বেয়া কিন্তু এটা দেহাল হয়ে বেয়া ইহঁত দুটা কথা পাতি আছে বৰ্তমান সো ইহঁত দুজনক দেখাব পাৰে পুৰা একা একা জেকেট মোৰ বডিকৰ্ড দুজন মানে একদম পুৰা ফিটিং ফটা একদম মজা আৰু এইবিলাক কাপোৰ চাপোৰ দেখাব পাৰে ইয়াৰ ৰাতি হ'লে আৰু বেছি ভাল লাগে লাইট চাইট জ্বলালে আৰু দেখাব পাৰে পুৰা দোকান আছে এইবিলাক কুৰ্তা চুৰ্তা টপ স্পৰ্টিং মাহঁতৰ কাৰণে মানে চল তল বহুত বস্তু আছে এইবিলাক দেখি মানে একদম জিভাৰ পানী পৰি যায় মোৰ সকলো বস্তু ল'ব মন যায় আৰু সিহঁত দুটা আগে আগে মই এৰি থৈ গ'ল দেখি যেনে গাইছ মোক মানুহ খাতিৰ নকৰে মানুহ বুলি খাতিৰ নকৰে মোক আৰু এখন গেটখন এইফালে দি আহিছোঁ আৰু এখন সন্মুখতে SDC অফিচ আৰু ইয়াতে চশমাৰ দোকান চকান চব আছে একদম মজা লাগিছে পিছত চাই আছোঁ এয়া পপকৰ্ণ চপকৰ্ণ ঘৰত লৈ যাম ৰ'ব এইবিলাক হা য়েছ মই খাৰ কাৰণে অলৱেজ ৰেডি তো এয়া আমি খাবলৈ আহিছোঁ ইয়াতে খোৱা মেইন তিনটা দিবি ফুচকাও আছে আমি এগ ৰ'ল এয়া বনি আছে পুৰা খুৰাই বনাই আছে মজাকে আৰু ইয়াৰ পিছফালে আছে এইটো দেখিছেনে আঙুলিটো চিধাকছে দেখাব পাৰে এইটো আচাৰ 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 তাই চকু চিধা আচাৰত পৰছে আচাৰ খাম আচাৰ আচাৰ হেল্ল' আচাৰ হেল্ল' আচাৰ আৰু একদম পুৰা মজা মানে একদম পুৰা মানুহ চানুহ বেছি নাই এতিয়া যিমানে গধূলা হ'ব ৰাতি হ'ব সিমানে বেছি মানুহ একদম পুৰা ভৰ হৈ যাব একদম পুৰা দোকান চকান একদম মজা দোকান একদম পুৰা একদম আৰু ইয়াতে খাম ইয়াতে ৰোল বনাব দিছে এতিয়া ৰোল খাম ৰোল খাই কিনে এতিয়া দোকানে দোকানে ঘূৰিম কি পায় আৰু সেইফালে মোৰ পিছফালে আছে আচাৰৰ দোকান মানে মস্তুকো আচাৰত যাই আছে এতিয়া ডাইৰেক্ট ৰোল খাই আৰু আচাৰ কিনিব যাম ফাল্টু ফাল্টু কাম নাই মোৰ মানে এইখন ধুনীয়া হাত কলা নকপালিছ is a beautiful combination বাবা দেখাব পাৰে আমাৰ ৰোল আহি গ'ল একদম লিলি ৰোল আহিলো একদম শেষ কৰি দিল ৰোলটো আৰু দাদাও খাইছে আৰু মই খাবই পৰা নাই গাইছ ভোক বহুত লাগছে কিন্তু খা পেটতহে নাযায় আকৌ এগ ৰোল পুৰা একদম চিকে চিচে সঁচা তো গাইছ এটা খাই লওঁ ৰোল পুৰা বহুত টেষ্টি টেষ্টি আছে এই গাইছ বস্তু কিনা নিকিনা একদম পিছৰ কথা খোৱাটো আগত মেইন একদম খোৱায়ে মেইন আৰু আনবা খুজিছিলোঁ দেৰি হৈছে আৰু ফিল্টাৰ লগালে বটলত পানী ভৰাই থোৱাই নাছিল তো গাইছ দেখাব পাৰে বাণিজ্য মেলা একদম পুৰা ষ্টাৰ্ট হৈ গ'ল এতিয়া গধূলি সময়তে ষ্টাৰ্ট হৈ পুৰা লাইট চাইট জ্বলাই চবফালে লাইট জ্বলাই দিছে আৰু এইখন দেখাব দিছে নে এইখন একদম পুৰা পোহৰ হৈ আছে এইখন হৈছে কাণফুলিৰ দোকান পুৰা একদম সেইখন জিলিকি আছে আৰু বহুত দোকান আছে খোৱা লোৱাৰ দোকান আচাৰৰ দোকান কিবা দোকান পুৰা এনেকৈ বহুত ডাঙৰ এৰিয়া আৰু এইখন বৰ্তমান আছে মোজা দোকানত আহিছোঁ আৰু এইবিলাক ছোৱালীসকলে পিন্ধা মোজা ভাল লাগিছে মই দাদাহঁতৰ দোকানৰ পৰা এইযোৰ মোজা ল'লোঁ কিনো ল'ম পইচা পাতি অলপমান টান হৈছে সেইকাৰণে মোজাকে ল'লোঁ আৰু দাদাকেইজনে বোলে মোৰ ভিডিঅ' চাই বহুত বেছি ভাল পায় আৰু দেখতে हो मेरा वीडियो क्या मेरा वीडियो देखते हो
मतलब इन लोगों ने सब्सक्राइब किया हुआ है पिछली बार ही कर रखा है लेकिन हाँ किया है। अच्छा तो वीडियो देखता हाँ देखते हैं। और वो वाले भैया को देखो वो क्या कर रहे हैं क्या कर आप रहे भी हैं? हाई दो ना आप लोग कहाँ से आए हो वैसे ऐसे हम लोग बिहार से आए हैं। बिहार से आए हो तो वो वाले अंकल बोल रहे थे कि वो कश्मीर से आए हैं आप लोग बिहार से कौन बोल रहा है? वो इधर जो शॉल वाले अंकल है ना नहीं वो लोग झूठ बोल रहा है। झूठ। सब लोग बिहार से नहीं हम खाली हम लोग दो लोग। हाँ हाँ तुम हाँ लोग वही खाली बोला। बिहार से आए हो नहीं वो अंकल कश्मीर से आए हैं तुम लोग बिहार से आए हो ऐसा मतलब हर जगह के लोग हैं अच्छा बहुत अच्छा लगा मिलके तो দাদা কেজনে এইযোৰ মোজা দিছে বহুত কম দামতে দিছে অফাৰ মোক বোলে বহুত বেছি ভাল লাগিছে সেইকাৰণে সুইট লাগিছে সেইকাৰণে কম দামতে দিছে দাদা পলিথিন নাই আছে। মানে সৰু মোজা যায় তথাপিতো গাইছ মাক দেখাব লাগিব যে কিনি আনিছে তোৰ তো বেগটো কি কৰিব আনছা যদি পলিথিনে লাগে ओ बेगो আছে গাইছ বেগত লো थैंक यू भैया फिर मिलेंगे नेक्स्ट वाणिज्य मेला में मिलेंगे तो देखो ए लाइटर बहुत देख देखছি নিছে না অঁ পাইছি দে দেদি দিছো তো গাইছ আজি বাণিজ্য মেলাৰ একদম শেষৰ অন্তিম নিশা মানে আজি শেষ দিন আগতে মানে ইমান 10 দিন চলিলে আহাই নাছিলো আজি 10 তাৰিখ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আজি লাষ্ট আজিৰ পৰা সব ফিনিশ হা 28 27 আচ্ছা 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 28 আচ্ছা আজি আহিলো ইমান বহুত দিন বহুত বেছি বস্তু ল'ব মন আছে কিন্তু অলপ পইচা মানে অলপ টান পইচা মই চাৰ আছে নহয় মানে গাইছ অলপ চলপ ধাৰে পালি অলপ ভাল আছিল পইচা অঁ হো হো गाइस ये मैं किधर आ गई गाइस पता ही नहीं লৈ যাম ভাল লাগছে কিন্তু ইমান বহুত বেছি ষ্টাইলিশ মই একদম সিম্পল লাগে মানে এনেকুৱা ধৰণৰ বেগ লাগে এনেকে হাতত লোৱা বেগ নালাগে আজিকালি ষ্টাইলটো এনেকৈ চলিছে। হা এইটো ষ্টাইল এইটো ষ্টাইল চলিছে কিন্তু মোৰ ভাল নালাগে মোৰ মানে ভাল লাগে মানে এইবিলাক বেগত কিমান মাল ল'ব পাৰিব অনলি 100 ये जितने भी है सब 100 700 ऑल एवरीथिंग एवरीथिंग अच्छा ये सब एक ही रेट का है एक ही रेट का है जो खुशी हो ले जाओ। তোমাৰ কি চাবি হা ये मुझे तो बेग ভাল লাগছে কোনটো ভাল লাগছে आसो অঁ তাইৰ বোলে এইটো ভাল লাগছে আচ্ছা পুৰা দিব এতিয়া এতিয়া প্লেনিং আছে নেকি মই মোৰ কাৰণে নলম কাৰ কাৰণে বাহ 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 স্পেশালি মাৰ কাৰণে ओहो इम्प्रेस তো মাৰ কাৰণে চেন্ডেল আনিছো এবাৰো মাৰ কাৰণে এটা বেগ লৈ যাম इम्प्रेस मेरी माँ मेरी सब कुछ है ओहो अंकल मेरा डायलॉग अच्छा लगा ना तू देख से अंकल मैं फिल्म में जा सकती हूँ ना अच्छा हाँ वो वाली देख दिखाओ हाँ 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 तो भी करती हूँ और मतलब छोटा मोटा चैनल है इसका चैनल है उसलिए बना रहा है आपका मोबाइल है एंड्रॉइड वीडियो में ले लो। हाँ 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 निकुस ब्लॉग तो आपका नाम क्या है सर मेरा नाम राहुल है। राहुल राहुल जी तो कहाँ से हो? बरपेटा टाउन। पटाटा बोरबेटा बरपेटा टाउन। वो बरपेटा टाउन अच्छा बहुत अच्छे इंसान है मुझे बहुत अच्छा लगा उनसे मिलके ये बरपेटा से है अच्छा तो बहुत अच्छा लगा ओ তাই এতিয়া বেগ চাই আছে মাৰ কাৰণে ইমপ্ৰেছ মা তাৰমানে ডিউটিত গ'লে মোক কৈ আছিল এনে সি ইজ ইমপ্ৰেছিং I am very good girl and good daughter. তো গাইস এখন রাহুল খুৰাৰ দোকান আৰু বহুত বেছি ধুনীয়া বেগ আছে ইয়াতে আহিব পাৰে সব বেগ বহুত ধৰণৰ বেগ আছে এগুলো দেখাব পাৰে অকল 100 रुपीस কিন্তু আগত হলে আহিব পাৰি হয় কিন্তু আজি লাষ্ট মানে আজি শেষ সেইকাৰণে বহুত ভাগ্যৰ মূৰত মানে পালো আৰু ওপৰতো দেখিব পাৰে বহুত ধুনীয়া ধুনীয়া দোকান আছে মানে বেগ আছে বহুত ভাল লাগিছে আৰু মাৰ কাৰণে এইটো বেগ লৈ যাওঁ নেকি বহুত ধুনীয়া লাগিছে আৰু 100 অনলি বহুত ধুনীয়া বেগটো আৰু খুৰা এইবাৰ বাণিজ্য মেলা ক'ত হ'ব नेक्स्ट माने मेहंदी पत्थर हो। নেক্সট মেহেন্দি পথাৰ তো খুৰাৰ দোকানত যদি আহিব খোজে 100 টকাৰ বেগ ল'বৰ কাৰণে মানে যিমান লয় আপোনালোকে মেহেন্দি পথাৰত হ'ব এইবাৰ তো আপোনালোকে আহিব 12 তাৰিখৰ পৰা হেৰি হ'ব 26 তাৰিখ 26 ডিসেম্বৰ 12 তাৰিখৰ পৰা 26 ডিচেম্বৰলৈকে তো আপোনালোকে আহিব পাৰে মজা হৈছে ভাল হ'ব কিন্তু প্ৰায় ভাগে গৈছে ভাল হ'ব আশা কৰিছো যাতে আমাৰ ভাল হয় ভাল হ'ব নিশ্চয় হ'ব কিয় নহ'ব ভাল হ'ব আশা কৰোঁ সকলোৰে ভাল হওক আৰু পুৰা চেল যাওক মানে খুৰা একদম টেনশ্যন ল'ব নালাগে ভাল হ'ব থেংক ইউ তেতিয়া খুৰাৰ পৰা এইটো বেগ লওঁ ফাইনেল কৰিলোঁ তো গাইছ এতিয়া আমি আহি পালোঁ একদম কাপ প্লেটৰ দোকান দেখিব পাৰে একদম বহুত আছে কাপ প্লেটৰ দোকান এতিয়া আমাৰ দাদা কিবা ল'বি না কাপ প্লেট আৰু এইফালে দেখিব পাৰে পুৰা ডিজাইন কৰি থৈ দিছে কাপ প্লেট একদম পুৰা মানে কাপ প্লেটৰ দোকান আহিবলৈ মজা লাগি গৈছে আৰু সেইবিলাক পুৰা আইনাৰ বস্তু এইবিলাক বহুত ডাঙৰ কিন্তু লৈ নাযাওঁ দিয়ক ৰাতি নিলে গোটেই ভাঙি যাব লাগে চেচ আৰু এইবিলাক পুৰা ডিছ আছে মজা লাগছে না চ' ধুনীয়া একদম বহুত ডাঙৰ দোকান কিন্তু আজি লাষ্ট গাইজ আপোনালোকে আহিলেও নাপাব আৰু নেক্সট একদম মেহেন্দি পথাৰত হ'ব নেক্সট আৰু বহুত ধুনীয়া লাগছে ওপৰত কৰচ চৰচ পুৰা ডাঙৰ দোকান মজা লাগিছে আৰু এইফালে গোটেই আচাৰ 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 খালি আচাৰ মজা লাগছে লাগ নাপাং যে এনেকৈ ৰাখি দিওঁ
এইটো কিহৰ আচাৰ আচাৰৰ নামবিলাক লিখা নাই মজা লাগছে আচাৰ ল'ব পাৰিলোঁ হয় না এইবিলাক পেকেট আচাৰৰ দোকান মজা লাগছে কিন্তু পইচা অলপ শ্বৰ্ট আছে গাইছ আৰু এইবিলাক খিলনা ৱাও বহুত ধুনীয়া লাগছে মই একেবাৰে ফটো উঠিছোঁ নেকি এইটো কিন্তু ভাল লাগছে গাইছ আৰু এইবিলাকো ভাল লাগছে তো এইটা সেইটা যা ভোটকা খোৱা যে সৰু সৰু যে পেক এইকেইটা ভাল লাগছে সৰু সৰু পেক মাৰিছে বাহ 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 আচ্ছা কি কৰিবি ৱাও গাইছ এইটো আইনাৰ বাতি মজা লাগিছে কি কৰিবি কি এইটো কি ল'ৰ প্লেনিং কিবা ল'ব পাৰিমেলো জানতে যদি ফাটে দেখিব পাৰে একদম পুৰা গধূলি হৈ গ'ল আৰু মানুহজনো পুৰা একদম ভৰি গ'ল আৰু পুৰা জিলিক মালাক হৈ আছে দোকানবিলাক বহুত বেছিয়ে ভাল লাগিছে কিন্তু আজিয়ে লাষ্ট বহুত দুখৰ কথা আৰু নেক্সট আহিব নাপাম আৰু so sad for you I am feeling ইয়াৰিংছৰ দোকানত দেখিব পাৰে একদম পুৰা ইয়াৰিংছৰ দোকানত আহি পালোঁ আৰু যিমান ইয়াৰিংছ আছে বহুত ধুনীয়া ধুনীয়া ইয়াৰিংছ আছে আৰু চব 50 টকা আপোনাক যিমান লাগে চব 50 টকা ইয়াতে ফিক্স ৰেটটো লিখা আছে 50 টকা আৰু যেনেকুৱা লাগে বহুত বিউটিফুল আছে ছোৱালীসকলে পিন্ধিব পাৰিব কিন্তু আমাৰ কি জানেনে আমাৰ মা মানে এইযোৰা সোণৰ 5000ৰ বাহিৰে বেলেগ ইয়াৰিংছ পিন্ধিব একদম মানা কৰে ভাল নাপায় মানে কি যিমান কি যি ধুনীয়া হ'লেও সোণৰ সদায় সোণৰে সেইকাৰণে মানে নলওঁ আৰু কিন্তু ভাল লাগে বহুত বেছি ধুনীয়া লাগে কিন্তু মা মানে খং উঠে পিন্ধিলে সেইকাৰণে নলওঁ দিয়ক আৰু নলওঁ তাৰমানে সেইবাবে মনতে আশা বান্ধি লৈ যাওঁ কেতিয়া ডাঙৰ হ'লে পিন্ধিম অ'কে যেতিয়া এইবিলাক চেণ্ডেলৰ দোকানত আৰু দেখিব পাৰে ধুনীয়া ধুনীয়া চেণ্ডেল আছে এইবিলাক ছোৱালীসকলে পিন্ধা একদম মজা মজা চেণ্ডেল বাট নিকিনি দিয়ক আজি এইবিলাক দোকান যাবলৈ খমন চিয়ক এইখন মজা ইয়াৰিংছ আছে গাড়ী আছে সৰু ল'ৰা ছোৱালী পিন্ধাকে আৰু ৰাতি হৈ আহিছে মানে বহুত বেছি ধুনীয়া লগা হৈ আহিছে আমাৰ চশমা একযোৰা কিনিবি নেকি সেই গাছ তো এতিয়া আমি আহি পালোঁ এয়া চশমাৰ দোকান পুৰা দাদাৰ দোকানত একদম চশমা তচমা ঘূৰি আছে আৰু এইটো দাদাজন আৰু দাদাৰ দোকানত বান্দৰ টুপি আছে আগতে মই সৰু থাকোঁতে এইবিলাক বান্দৰ টুপি বহুত পিন্ধিছিলোঁ একদম পুৰা মজা লাগে মুখখন এইফাল দি ওলাই থাকে একদম পুৰা গলচল থাকান যে থাকে আৰু এইবিলাক পুৰা চশমা একদম পুৰা মজা চশমা দাদা চশমাবিলাক কিমান 250 আছে 150 আৰু 100 টকীয়া নাই 100 টকা নাই 100 টকাই সৰু সৰু বিলাক আচ্ছা ভাল লাগিছে চশমা কেইযোৰ ধুনীয়া এইফালে একদম কাপোৰৰ দোকানত আৰু এইটো মানে এৰিয়াটো মোৰ বহুত বেছি ফেভৰেট মোৰ কাৰণ কিয় ইয়াত চব কাপোৰে আছে হয়নে নহয় বাহ বাহ কাপোৰ মোৰ একদম এইফালে বহুত বেছি প্ৰিয় এইফালে এইবিলাক দেখাব পাৰে বাহ এইবিলাক ফিক্স ৰেট 150 কিবা কিবি আছে মোকতো চবেই লাগে দিলি ল'ম হয় না খুৰা কিমান দাম এইবিলাক খুৰাৰ দোকানত একদম মজা খুৰা চব দিব পাৰিম আৰু দেখিব পাৰে পুৰা চল যিমান আছে চব লাগে মোৰ যদি নিজৰ পইচা লাগিলে মই মাৰ কাৰণে বহুত নিলো হয় কিন্তু পইচা নাই খুৰা তথাপিতো নিম টেনশ্যন নল'ব নিয়াৰ কাৰণে এইটো কিবা এখনতো লৈ যাম আৰু একদম মজা দোকান আছে বঢ়িয়া তো কি চাই আছা বৰ্তমান কি চাই আছা আৰু কি ল'বি আৰু মই ল'ম এতিয়া মোৰ কাৰণে এটা টপ ল'ম আৰু মানে এটা লং হাত লম্বা কিবা চুৱেটাৰ টাইপৰ এটা বস্তু ল'ম এসা কিয়া ভাল লাগিছে আৰু এইটো বেগ ল'লে মাৰ কাৰণে অলৰেডি বাহ তো বহুত বেছিয়ে হেপী মই আৰু এতিয়া ল'ম বলক চাওঁ এইবিলাক মোৰ কাৰণে নহ'ব ভাল লাগছে ল'ম দে কাৰিতো ছোৱালী মানুহ নেকি ল'ৰা ছোৱালী ভাল লাগছে কিন্তু ল'ম পইচা নাই মোৰ ইমান মোক দেখা দিছোন দি গাইছ এইটো মোৰটোতে ভাল লাগিবনে বঢ়িয়া লাগছে গাইছ এইটো মোৰটোতে ভাল লাগিবনে পুৰা কমফৰ্টেবল লাগিছে মানে পুৱা দৌৰিব যাব ভাল হ'ব না একদম আৰু এনেও ক'ৰবাত যাব ভাল হ'ব মই একদম চিম্পল ছোৱালী এইবিলাক পিন্ধি কিনে ইল্লি দিল্লি মাৰি ফুৰি তাই এতিয়া এইটো চাই আছে মানে কি ল'ব পাৰে নল'ব পাৰে কি হয় নেকি ল'ম মানে এটা যিকোনো ল'মে হা খালা তাই তেল হৈ যায় নালাগে মোক খুব লগা চাৰে এতিয়া এইটো চালে ভাল কৰ লাগি গ'ল কিমান এইটো ভাল লাগিছে গাইছ কিন্তু কি হয় চাই লওঁ লওঁ নে নলওঁ পুৰা অলপমান কম কৰি দিবি দে না আজি লাষ্ট খুৰা আজি লাষ্ট আজিতো তোমালোকে যাবিয়ে নাই এপেৰে আজি লাষ্ট সেইকাৰণে আজি খুৰা অলপ কমকৈ দিব বোলে গাইছ কম নহয় এইটো ফিক্স ৰেট 250 কিন্তু খুৰা অলপ কমাব লাগিব কি ল'বি ল আৰু কিবা কিবি ল'ম কি ল'বি আকৌ চাই আগত তাৰপিছত ৰেটটো কমাই দিবি হা কি চাই আছা টপ এটা চাই আছোঁ কোনটো চাম গাইছ মোক চবেই চাজে কোনটো ল'ম মই চিলেক্ট কৰিব পৰা নাই মোক বহুত বস্তু চাজে এইবিলাক চটা সৰু ছোৱালীৰ টপ গাইছ বহুতে বেছি ভাল লাগিছে এটা ভিডিঅ' কচোন কেনেকৈ বুদ্ধি বুলি জানি দে বাণিজ্য মেলাৰ পৰা যাবৰ একদম টাইম আহি গ'ল যাবৰ মনে নাছিল তথাপিতো যাব লাগিব আৰু বহুত বেছি ভাল লাগিল বহুত কিবা কিবি কিনিলোঁ খালোঁ আৰু একদম পূৰা পেট ফুল তো এতিয়া আমি ঘৰত যাম তো ভিডিঅ'টো এইখিনিতে কৰিম যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'তে লগ পাম তেতিয়ালৈকে বাই বাই গেট দি যায় এতিয়া আৰু তই স্কুটি